কি হ'ল? কি কৰিবি মোৰ ষ্টৰী? কেইদিনমান আগৰ কথা। এজনী ছোৱালীক ক্ৰাছ বনালে। কাক? সেই যে মন্ত্ৰীৰে। मेरा तो जो भी है तू ही था तू ही है बाकी जहां है बेगाना। তাৰপিছত এই ৰ না কৈছো ন ইমান ধুনীয়াকৈ সপোন দেখিছিলো ভাবিছিলো প্ৰপ'জ দিওঁগৈ কিন্তু কিন্তু কি দুদিনমানৰ আগত মোৰ হাতখন ভাঙি দিলেও ক'ত চাওঁ এইবোৰ ক'ত দেখিবি ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে আৰে ভাবিছা ইমান ধুনীয়া सपनों में जो मेरे आने लगा है अपना वो लगने लगा है ইয়াৰ লাগেতো ঠিকে আছিল কিন্তু Like they say that 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 they say that 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 like they say that that अरे ये सब हटा रे सावन की घड़ा चल अपना चला चल ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে পিছত গৈ পিনে কি ওলালে দেখিলি দে মোক ভাঙি দিলে বে মোক গোটেই মনে ভাঙি দিলে মই কি কিয় এনেকুৱা কৰিছে মোৰ লগত কেলে এনেকুৱা কৰিলে ভাই কণ্ট্ৰল এই তোৰ কণ্ট্ৰল গ্লিমাৰ কি হৈছে বে এইবোৰ কি হৈছে বুজো তাক ধৰি আন সোনকালে ধৰি আন আৰু মোৰ ওচৰত এতিয়া থৈ 5 মিনিটৰ লগে লগে মই পাব লাগিব নহ'লে কথা বেয়া হৈ যাব তই মাৰ খাবি আৰু মোৰ লগত নাটক কৰিবি চ' গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈকে এৰিলোঁ বাই জয় অসম মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ